নমস্কাৰ পাঠকসকল, আজি মই শাহুৱাইক চুদাৰ এটা মজাৰ কাহিনী কবলৈ ওলাইছো। মোৰ শাহুৱাইৰ বয়স 50 মান হ'ব। দুজনী ছোৱালী, সৰুজনীক মই ভাল পাই বিয়া পাতিছো। গতিকে ভাল পোৱাৰ দিনৰে পৰাই মই শাহুৱাইৰ লগত চিনাকি। শাহুৱাই অকালতে বিধৱা হৈছিল, গতিকে শাহুৱাইৰ জীয়েক দুজনী বিয়াৰ পিছত অকলে ঘৰখনত থাকে। আমাৰ শাহুৱাই মাজে মাজে অলপ মাল খোৱা আছিল। এদিনাখনৰ ঘটনা। সেইদিনা মই শাহুৱাইক নিমন্ত্ৰণী এখন দিবলৈ গলো। ভাত খাই মেলি গধূলি আহিম বুলি ভাবোতে পুৰা বৰষুণ দিলে। ৰাতিলৈকে বৰষুণ দি থাকিল। তেতিয়া শাহুৱায়ে ক'লে, আজি যাব নালাগে দে, কালি যাবি। ময়ো উপায় নাপাই ৰাতি থকাটোৱে সিদ্ধান্ত লৈ ভনীক ফোন কৰি দিলো। তেতিয়া শাহুৱে ৰাতি চৰাই এটা মাৰি ভাত পানী বনালে। শাহুৱে ক'লে, মাল খাবি নেকি? মই মাল খাওঁ বুলি শাহুৱে কৈ থ, মই ট্ৰাইবেল ছোৱালী বিয়া পাতিছো। শাহুৱে ওচৰৰে গাঁও এখনৰ পৰা মাল লৈ আহিলে। দুয়োয়ে পুৰা মালে মাংসহে খালো। মাল খাই শাহুৰ অলপ বেছি নিচা হ'ল। শাহুৱে বুকুত মেখেলাখন পিন্ধি আছিল আৰু ওপৰত একো পিন্ধা নাছিল। মালৰ নিচাত মেখেলাখন খুলি যাওঁ হৈছিল। শাহুৱে ক'লে, মই উঠি যাব নোৱাৰো। হাতত ধৰি মোক বিচনাত লৈ গ'ল। মই তেতিয়া শাহুক হাতত ধৰি উঠাব খোজোতে শাহুৰ মেখেলাখন পুৰা খুলি গ'ল। ডাঙৰ ফিয়া দুটা ওলাই পৰিল। শাহুক তেতিয়া হেঁপাহ পলুৱাই চালো। তাতে দেখি শাহুৱে, কি চাইছা হা দুষ্ট? এই দুটা খোৱাৰে তোৰ ভনীয়েৰক ডাঙৰ কৰিলো বুলি হাঁহি মাৰি ক'লে। তেতিয়া মই সাহস পাই ক'লো, তাকেইতো, তথাপিও আপোনাৰ ফিয়া দুটা ইমান ধুনীয়া থিয় হৈ আছে, ইমান ডাঙৰ, কাইটো সৰু। তেতিয়া শাহুৱে, চুপ দুষ্ট, মই তোৰ মায়েৰে হওঁ। ব'ল, এতিয়া মোক বিচনাত লৈ গ'ল। মই তেতিয়া দুখন হাতত ধৰাৰ দৰে কৰি এটা চাইডৰ ফিয়াটো টিপি দিলো। শাহুৱে তেতিয়া একো নকলে। মই তেতিয়া সাহস পাই ফিয়াটো ভালকৈ টিপি বিচনালৈ লৈ গ'লো। বিচনাত শুৱাই দি আৰু এবাৰ দুখন হাতেৰে শাহুৰ ফিয়া দুটা পুৰা টিপিলো। শাহুৱে তেতিয়া, দুষ্ট, মাৰাৰ ফিয়া দুটা টিপিবলৈ লাজ নাই তোৰ হা? মই তেতিয়া, ইমান ধুনীয়া আপোনাৰ ফিয়া দুটা, এতিয়াও 25-30 বছৰমানহে হোৱা যেন লাগে। আপোনাক বুলি ক'লো। তেতিয়া শাহুৱে টিপি কেনে লাগিছে বুলি সুধিলে। মই তেতিয়া ভাল লগা বুলি ক'লো। শাহুৱে তেতিয়া আৰু টিপিবলৈ মন আছে নেকি সুধিলে। মই একো নকৈ চিধাই পুৰা ফিয়া দুটা টিপিবলৈ ল'লো। ফিয়া দুটা পুৰা টিপালে মুখে চুমা খালো। অলপ পিছত শাহুৰ মেখেলাখন পুৰা দাঙি দিলো। লগে শাহুৰ বগা বুচখন ওলাই পৰিল। বুচখন পুৰা ক'লা লোমেৰে ভৰি আছিল। শাহুই এই কি কৰিছা বুলি কৈ ঢাকি ল'বলৈ চেষ্টা কৰিলে। মই গুৰুত্ব নিদি ভৰি দুখন পুৰা বহলকৈ মেলি ধৰিলো আৰু বুচখন পুৰা হাতেৰে ঘঁহি থাকিলো। অলপ পিছত শাহুৰ পুৰা চেচ উঠিল। ভৰি দুখন পুৰা বহলকৈ মেলি দিলো। মই আঙুলি এটা বুচত সুমাই পুৰা মাৰি দিলো। ফচ কৰি শব্দ কৰি শাহুৰ পুৰা মালপানী ওলাবলৈ ধৰিলে। শাহুৰ বুচৰ মালপানীখিনি খাবলৈ পুৰা মন গ'ল। লাজ নকৰি শাহুৰ ওপৰত উঠি ল'লো। মোৰ মুখখন শাহুৰ বুচখনত লগাই মোৰ বাৰিডাল শাহুৰ মুখৰ ফালে লগাই দিলো। মানে দুয়ো ওলোটা ওলোটি কৰি উঠি ল'লো।
শাহুৱে চাগে এইটো সুযোগকে ৰাখি আছিল। মোৰ গামোচাখন খুলি শাহুৱে মোৰ বাৰীডাল পুৰা হাত মাৰি মাৰি মুখেৰে চুপি চুপি খাবলৈ ধৰিলে। ময়ো শাহুৰ মুখখন পুৰা চেলেকি চেলেকি মালপানী খাবলৈ ধৰিলো। শাহুৰ মালপানীখিনি খাই খুব ভাল লাগিছিল। ইমান পানী ওলাইছে মুখেৰে, জীয়াৰেৰে ইমান নোলায়। পুৰা মালপানী খালো। শাহুৱে মোৰ মস্ত বাৰীডাল পুৰা চুহিলে। অলপ পিছত শাহুৰ গোচৰ পৰা খুজতি উঠিল। মোক নমাই দি চুধিবলৈ ইংগিত দিলে। ময়ো তাকেই ৰখি আছিলো। মুখখন মেলি লৈ মোৰ ক'লা মস্ত বাৰীডাল ফচ কৰি সোমাই দিলো। শাহুৱে টেকাই ল'লে। ভৰিখন পুৰা বহলকৈ মেলি দি আজিয়ে চুধাৰ মজা পাম বুলি পুৰা চুধিবলৈ দিলে। শাহুক পুৰা মস্ত বাৰীডালেৰে খুব চুধিলো। শাহুৱে আহ উহ আহ আহ আৰু চুধ, আৰু দে উহ উহ বুলি মজা ল'বলৈ ধৰিলে। চুধি চুধি পুৰা ভাগৰ লাগিল। এইবাৰ শাহুৱে মোক মগৰাই লৈ মোৰ ওপৰত উঠি ল'লে। বাৰীডাল মুখখনত সোমাই লৈ পুৰা চোদন খালে। উহ আহ কৰি দুয়ো কেকাই কেকাই চোদাচুদি কৰিলো। শাহুৰ মুখখন লোম মোৰ বাৰীডালৰ লোমত লাগি পুৰা গৰম হৈ গ'ল। কি যে চোদাৰ মজা। শাহুৰ চোদন খাই মোৰ বাৰীডাল পুৰা লাল হৈ গ'ল। শনি বহুত চুদিলো, কিন্তু ইমান সময় চুদি পোৱা নাছিলো। মোৰ বাৰীডাল পুৰা ফুলি গ'ল। বিষত শাহুৰ মুখখনৰ পৰা বাৰীডাল উলিয়াই আনিলো, কিন্তু নাই, শাহুৱে নেৰে। এই উলিয়াই আনো, শাহুৱে টান মাৰি আকৌ গোচত সোমাই পুৰা চোদন দিয়ে। মই ভাবিছো আজি ৰক্ষা নাই, যি হৈ হব বুলি পুৰা গোটেই এৰি দিলো। শাহুৱে মোৰ ভৰি দুখন মেলি লৈ পুৰা চুদিলে। আমি দুয়োৱে উহ আহ কৰি পুৰা চোদাচুদি কৰিলো। মোৰ পানী যাওঁ যাওঁ অৱস্থা হ'ল। শাহুক তেতিয়া পানী যাব আৰু বুলি ক'লো। শাহুৱে তেতিয়া মোৰ গোচতে পানী খেদা বুলি কৈ আৰু জোৰে জোৰে আহ বুলি চুদিবলৈ ল'লে। সুখতে শুব কৰি শাহুৰ মুখখনতে মালপানী সোমাই দিলো। সেইদিনাহে পুৰা চোদা যেন পালো। শাহুৱে ক'লে, তোমাৰ বাৰীডাল যে ইমান বহুত দিনৰ মূৰত খুজতি মাৰিলো। মাজে মাজে হৰৰ এজনে চুদি কিন্তু ইমান জুতি নাপাওঁ, এই বুলি কৈ মুখখন দাঙি দেখালে। মুখখন চোদা কোবত ফুলি ৰঙা হৈ গৈছে। মোৰো বাৰীডালৰ একেই অৱস্থা। শাহুৱেয়ে চুদি চুদি ফুলাই দিলে। জীয়েকক এনেকৈ চুদি পাইছিলেনে নাই সুধিলে। মই নাই বুলি ক'লো। তেতিয়া শাহুৱেয়ে এনেকৈ চুদিবলৈ দিলে। ক'লে, দুখ পায়ো এনেকুৱা ফুলি গ'লে যি মজা তৃপ্তি পোৱা যায়, অন্য ক'তো পোৱা নাযায়। তেতিয়াৰ পৰাই মই শাহুক অকলে পালে পকৰ ফুলি যোৱাকৈ পুৰা চোদাচুদি কৰো। আজিকালি জীয়েককো এনেকুৱা চোদনহে লাগে। পাঠকসকল, আপোনালোকে পুৰা গিদা বহল কৰি দিয়ক। বাৰী আৰু বুজ ফুলি চোৱাৰ পিছত যি মজা ফচ ফচ কৰি মাত ওলাই, অইন ক'তো পোৱা নাযায়। সেইদিনা শাহুক 3বাৰ চুদিলো। আকৌ মাজে মাজে চুদিব মন গ'লে আহিব দিলে। ইয়াৰ পিছতো আমি আৰু বহুবাৰ চোদাচুদি কৰিলো। আজিলৈকে আহো, ধন্যবাদ।